এয়া হৈছে Cubase 11 আহকচোন এই Cubase 11 ক'ত ব্যৱহাৰ হয় কিয় ব্যৱহাৰ হয় তাৰে বিষয়ে অলপ জানিবলৈ চেষ্টা কৰোঁ নমস্কাৰ বন্ধুসকল স্পটিক পৰিক্ৰমাৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ Cubase হৈছে এটা সফটৱেৰ এই Cubase সফটৱেৰটো ব্যৱহাৰ কৰি আমাৰ সংগীত শিল্পীসকলে নতুন সংগীত সৃষ্টি কৰে আপোনালোকে যেটো ভাৰ্জন দেখি আছে এই ভাৰ্জনটো হৈছে Cubase 11 Cubaseৰ নিচিনা আৰু বহুত সফটৱেৰ আছে এই সকলোবোৰ সফটৱেৰক DAW বোলা হয় DAW অৰ্থাৎ Digital Audio Workstation example Nuendo FL Studio Ableton Live Logic Reaper Studio One আৰু Reason Cubaseৰ আইকনটো ক্লিক কৰাৰ পাছত এনেকৈ খোল খাব আপোনালোকে এখন মেনু দেখিব মোৰ ইয়াত বহুত আছে আপোনালোকৰ হয়তো নাথাকিব পাৰে কাৰণ মই ইটো হিতুকে প্ৰজেক্ট কৰিয়ে থাকো ফ্ৰম লোকেশনত ক্লিক কৰিব আৰু ক্ৰিয়েট এম্পটি কৰিব তাৰ পিছত প্ৰজেক্ট লোকেশন সেট কৰিব ফোল্ডাৰ নাম দিব আৰু এনেকৈ ওপেন হ'ব ইয়াক কয় ইনস্পেক্টৰ এইখন হৈছে এৰেঞ্জমেন্ট উইন্ডো আৰু এইখন হৈছে মিক্সাৰ উইন্ডো এইখন হৈছে মিডিয়া বে এটো VST আপোনালোকে যিবোৰ VST ব্যৱহাৰ কৰিব তাত থাকিব ইয়াত থাকিব স্যাম্পলছ যিবিলাক আপোনালোকে ব্যৱহাৰ কৰে এটো হৈছে কন্ট্ৰোল ৰুম ইয়াত আপোনাৰ এক্সটাৰ্নাল মনিটৰ বিলাক এড কৰিব পাৰে এটো হৈছে মিটাৰ ইয়াত লাউডনেস মিটাৰো থাকে LUFS বুলি কয় আজিকালি YouTube Spotify এইবিলাকে LUFS স্কেলটো ফলো কৰে আহক এতিয়া কুইক ফায়াৰ এটা মিউজিক বনাই পিনে চাওঁ আমি প্ৰথমতে এটা ইনস্ট্ৰুমেন্ট ট্ৰেক লৈছো আমি হেলিয়ন সনিক যেটো SC বুলি কয় হেলিয়ন সনিক SC Cubase 11 ৰ লগত আহিছে তো হেলিয়ন সনিক SC আমি এড কৰিম ইনস্ট্ৰুমেন্ট হিচাপে প্ৰিসেটছৰ পৰা আমি Yamaha পিয়ানোখন সিলেক্ট কৰিম আৰু বজাবলৈ চেষ্টা কৰিম তাৰ আগতে আমি টেম্পো ট্ৰেকত গৈ টেম্পোটো সেট কৰি লম about 80 তাৰ পিছত আমি গ্ৰুভ এজেন্ট সিলেক্ট কৰিম গ্ৰুভ এজেন্ট ড্ৰামছৰ কাৰণে সো গ্ৰুভ এজেন্ট সিলেক্ট কৰিলো এড কৰিলো এতিয়া হেলিয়ন সনিকৰে বেস প্রিসেট এটা সিলেক্ট কৰিম এতিয়া জাস্ট গোটেই বস্তুখিনি আমি ডুপ্লিকেট কৰিম আৰু ড্ৰামৰ প্যাটাৰ্নটোত ৰিম শটছৰ বদলি স্নেয়াৰ দিম আৰু লগতে বেস প্যাটাৰ্নটো সেকেন্ড পাৰ্টত অকমান হলনি কৰি দিম
এতিয়া আমি ক্লিন ইলেক্ট্ৰিক গিটাৰ এখন সিলেক্ট কৰোঁ প্ৰিসেট এটা হেলিয়ন সনিকৰ আৰু বজাওচোন ফাইনেল মিক্সিং আৰু মাষ্টাৰিঙৰ পাছত